প্ৰিয় দৰ্শক বন্ধুসকল, মই আদৰণি ষ্টুডিঅ'লৈ মই কৈলাশে আপোনালোকক আটাইকে আদৰিছোঁ। মই এইটো আচলতে ইউটিউব চেনেলটো খুলিছোঁ কিহৰ কাৰণে যে আমাৰ যিখিনি ঘৰৰ ভিতৰৰ কাম হয়, প্লাম্বিঙৰ পৰা ইলেক্ট্ৰিকেল, ফাৰ্নিচাৰ, ফল চিলিং, ডিজাইনিং এটচেট্ৰা গোটেইখিনি বস্তু যাতে আপোনালোকক মই জ্ঞাত কৰাব পাৰোঁ। কমচে কম সৰু প্ৰব্লেম এটা যাতে আপোনালোকে নিজে ছল্ভ কৰাব পাৰে, কোনো এজন এক্সপাৰ্ট নোলোৱাকৈ। যেনে ধৰক আপোনাৰ ঘৰত বাথৰুমত কিবা এটা প্ৰব্লেম হ'ল, কিবা এটা ইলেক্ট্ৰিকেল প্ৰব্লেম হ'ল, সৰু প্ৰব্লেম এটা কৈছোঁ, তো সৰু প্ৰব্লেম এটা হ'লে যাতে আপোনালোকে কোনো মানুহ বা ইলেক্ট্ৰিচিয়ানেই হওক বা ইঞ্জিনিয়াৰেই হওক নতুবা কোনো এটা টেকনিচিয়ানেই হওক, সিহঁতক যাতে নমতাকৈ আপোনালোকে নিজে কামখিনি কৰাব পাৰে, তাৰে যাতে অকণ আভাস পায়, সেইটো কাৰণতে মই এই ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিছোঁ। তো ভিডিঅ'বিলাক আচলতে বেছি দিয়া হোৱা নাই এতিয়ালৈ, আৰম্ভ কৰাইছোঁহে মাত্ৰ চেনেলটো। সেইটো কাৰণতে যদি আপোনালোকক এনেকুৱা ভিডিঅ'বিলাক আপোনালোকে প্ৰয়োজন বুলি ভাবে, তেতিয়াহ'লে মই যিমানখিনি পাৰোঁ সাধ্যানুসাৰে ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে যদি মৰম দিয়ে, মোক মৰম পাওঁ, তেতিয়াহ'লে মই নিশ্চয় ইউটিউব চেনেলটো আগবঢ়াই নিয়াত মই উৎসাহ পাম, আপোনালোকে চাই ভাল পাব। আৰু পিছলৈকে মই যিমানখিনি পাৰোঁ ভিডিঅ' আপলোড দিবৰ কাৰণে ট্ৰাই কৰিম। তো এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰাব, আপোনালোকে কেনেকুৱা হিচাপত ভিডিঅ'খিনি বিচাৰে। ভিডিঅ'বিলাক চাই কিনে আপোনালোকে কমচে কম কমেণ্ট কৰি এটা জনাব যে এনেকুৱা হ'ল। হয়তো কিবা কাৰণত মোৰো ভুল হ'ব পাৰে, এইটো এনেকুৱা নহয় যে গোটেইখিনি কথা আপোনাক মই প্ৰপাৰলি দিব পাৰিম, হয়তো হ'ব পাৰে, মানুহ মাত্ৰে ভুল যেতিয়া সৰু সুৰা ভুল হৈ যাব পাৰে। গতিকে ভুলবিলাক আপোনালোকে মোক কমেণ্টত জনালে মই নিশ্চয় সেই ভুলটো নেক্সট টাইমত নকৰিবলৈ বা তাক শুধৰাই কিনে দিবলৈ যত্ন কৰিম। ঠিক আছে বাৰু, আপোনালোকে যদি ভিডিঅ'বিলাক চাই ভাল পায়, বেয়া পায়, কেনেকুৱা পায় কমেণ্টত জনাওক। ভাল পালে লাইক কৰক, ডিছলাইক যদি কৰিব মন আছে, বেয়া পাইছে যদি ডিছলাইক কৰক। যাতে কোনো এনেকুৱা নহয় যে আপোনালোকে লাইক কৰাবই লাগিব, ডিছলাইকো কৰাব পাৰে, সেইটো আপোনালোকৰ ওপৰতে কথা। তো আপোনালোকে চিন্তা কৰি চাব বাৰু। ঠিক আছে, আজিলৈ এইটো ভিডিঅ'ত এইখিনিয়ে। নেক্সট পৰৱৰ্তী ভিডিঅ'বিলাক মই যিমানখিনি পাৰোঁ সোনকালে আপলোড কৰাবলৈ ট্ৰাই কৰি থাকিম বাৰু। ঠিক আছে।